हेलो ভিউৱাৰ্ছ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ঘৰতে তৈয়াৰ কৰিব পৰা মেয়নিজৰ ৰেচিপি প্ৰথমতে মই এটা মিক্সাৰ জাৰত এটা কণী 30 সেকেন্ডৰ কাৰণে ব্লেন্ড কৰিম আৰু তাৰ পিছত মই নেক্সট টাইম মই আকৌ হাফ কাপ ৰিফাইন্ড তেল ইয়াত এড কৰিম আপোনালোকে যিকোনো ভেজিটেবল অইল অলিভ অইল এড কৰিব পাৰে কিন্তু যাৰ গন্ধ থাকে তেনেকুৱা তেল আপোনালোকে ব্যৱহাৰ নকৰিব মিঠা তেল ব্যৱহাৰ নকৰিব নহলে তাৰ গন্ধটো খাবলৈ বেয়া লাগিব পিছত মই মিক্সাৰ জাৰটো 1 চামুচ চেনি এড কৰিম আৰু আধা চামুচ নিমখ এড কৰিম আপোনালোকে চেনিৰ জুপটো যদি মিঠা খাই ভাল পায় তেতিয়াহ'লে বেছিকৈ দিব পাৰিব মই অকণমান কমকৈ দিছোঁ আৰু আপোনালোকে ইয়াত ইচ্ছা অনুসৰি জালুকৰ গুড়াও এড কৰিব পাৰে জালুক যদি ভাল পায় কোনোবাই জালুকৰ ফ্লেভাৰটো ভাল পায় তেতিয়াহ'লে জালুকৰ ফ্লেভাৰটো আপোনালোকে ইয়াত এড কৰিব পাৰিব তাৰ পিছত একদম সিম্পল ৰেচিপি ইয়াৰ পাছত মই মিক্সাৰ জাৰটো 30 সেকেন্ড কে মই তিনিবাৰ কাৰণে ব্লেন্ড কৰিম আপোনালোকে যিমানবাৰ মিক্সাৰটো ব্লেন্ড কৰিব সিমানখিনি কনসিস্টেন্সি ডাঠ হৈ যাব এই অনুসাৰে আপোনালোকে কৰি ল'ব আৰু একদম শেষত যেতিয়া দেখিব আপোনালোকৰ মেয়নিজখিনি হ'বলৈ হৈছে তেতিয়া আপোনালোকে 1 চামুচ ভিনেগাৰ তাত এড কৰি দিব ভিনেগাৰটো এড কৰি দিলে বস্তুখিনি লাষ্টিংটো বেছিকৈ কৰিব মই ঠিক সেইধৰণে ভিনেগাৰ এড কৰি দিছোঁ ইয়াত যেতিয়ালৈকে এটা ঠিক কনসিস্টেন্সি আপোনালোকে নাপায় এই ধৰণে আপোনালোকে মিক্সাৰ জাৰটোত আপোনালোকে ব্লেন্ড কৰি থাকিব আৰু যেতিয়া পাব তেতিয়া আপোনালোকে সেইখিনি ৰেডি কৰি এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই পেলাই আপোনালোকে ফ্ৰিজত ৰাখি বহুত দিনলৈকে তাক আপোনালোকে খাব পাৰিব এইখিনি ৰেডি হৈ গ'ল এতিয়া মই ইয়াক এই ধৰণে এটা টাইট কণ্টেইনাৰত ভৰাই পেলাই ফ্ৰিজত ৰাখি থৈ দিম আপোনালোকেও এনেকৈ কৰি চাব একদম সহজ সকলোৱে ভাল পোৱা এটা ৰেচিপি আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন যদি ভাল পালে আগলৈ যদি মই এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব বিচাৰে চেনেলত থকা ছাবস্ক্ৰাইব বাটনটো এবাৰ ক্লিক কৰি দিব ধন্যবাদ